এটা নতুন ভিডিঅ'ৰ যোগেদি সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলত। আশা কৰিছো আপোনালোক সকলো ভালে আছে। আজি আকৌ এটা DIY ভিডিঅ' লৈ আহিছো, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। মই আগৰটো ভিডিঅ'ত জনাইছিলো যে মই বৌৰ ভাড়া ৰুমত আছো। ইয়াতে মই এটা বস্তু দেখিলো, তো থাম্বনেইল চাই আপোনালোকে গম পাইছে চাগে, স্ক্ৰীন পেইণ্টিঙৰ বৌয়ে কেতিয়াবা কৰে। এতিয়া এনেই বৌয়ে পেলাই থৈছিলে, মই আজি পালোঁ, তো সেইকাৰণে ভাবিলোঁ এযোৰ চাদৰ মেখেলাকে বনাওঁ। আগতে কেতিয়াও স্ক্ৰীন পেইণ্টিং কৰা নাই বাৰু, এবাৰ প্ৰথম হ'ব, গতিকে মোৰ প্ৰথম অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এইখিনিয়ে বৌৰ স্ক্ৰীন পেইণ্টিঙৰ বস্তুখিনি। এয়া স্ক্ৰীন প্ৰায় 4-5খন মানে আছে আৰু কালাৰো আছে। কালাৰখিনি থকাৰ কাৰণে মোৰ ভালেই হৈছে বাৰু, মই আৰু এক্সট্ৰাকৈ কিনিব লগা নহ'ল। স্ক্ৰীনকেইখনৰ ডিজাইনো বহুত ধুনীয়া ধুনীয়া। বস্তুখিনি বৌয়ে লখিমপুৰৰ পৰা কোনোবা ফ্ৰেণ্ডৰ জৰিয়তে আনিছিলে। আপোনালোকৰ যদি কাৰোবাক দৰকাৰ হয় তেনেহ'লে মোৰ ফেচবুক পেজ বা ইনষ্টা একাউণ্টৰ জৰিয়তে মোক কণ্টেক্ট কৰিব পাৰিব। মই লিংক ডেছক্ৰিপশ্যনত দি দিম বাৰু। কিন্তু এতিয়া অকণমান প্ৰব্লেম এটা হ'ল, যিহেতু মই ঘৰত নাই। ভাবিলোঁ এযোৰ চাদৰ মেখেলাকে বনাওঁ, কিন্তু চাদৰ মেখেলাৰ উকা কাপোৰ নাই, এতিয়া আনিবগৈ লাগিব। চ' এতিয়া মই বজাৰ যাওঁ, বজাৰৰ পৰা এযোৰ লৈ আহোঁ, তাৰপিছত লাগি যাওঁ পূৰা কামত। যিহেতু আবেলি সময়, অকণমান ওলাই আহি ভালো লাগিলে। এয়া তেজপুৰ টাউন। যিসকল তেজপুৰ ভিউৱাৰ্ছ আছে কমেণ্ট কৰিবচোন, মোৰ ভিডিঅ'বোৰ কোনে কোনে চাই আছে। এইগৰাকী মোৰ বৌ, যিগৰাকীৰ কথা মই ইতিমধ্যে কৈ আহিছোঁ। তাৰপিছত মই পোনে পোনে কাপোৰযোৰ ল'বলৈ গ'লোঁ আৰু কাপোৰযোৰ মই বেলজিয়াম পাটতে ল'লোঁ। যিহেতু কাপোৰযোৰ মই মাৰ কাৰণে বনাম, সেইকাৰণে বগা ৰঙতে ল'লোঁ। আগন্তুক যিহেতু ভাদ মাহ আহি আছে, সেয়েহে মায়ে নামঘৰলৈ পিন্ধি যাব পাৰিব বুলি। আৰু এয়া বতৰৰ ডিমাণ্ড, ডাৱৰীয়া বতৰ, সেইকাৰণে দুয়োগৰাকীয়ে টিক্ষিত চাটেকে খাই ল'লোঁ। মোৰ কিন্তু খুব প্ৰিয়। তাৰপিছতে ঘৰমুৱা হ'লোঁ আৰু ঘৰ আহি পাওঁতে প্ৰায় 8:30 মানহে বাজিল আমাৰ। ঘৰ আহি পাই আৰু নোৱাৰিলোঁ, ভাগৰ লাগিল, সেয়েহে পিছদিনা ৰাতিপুৱাই উলিয়াই ল'লোঁ আৰু কাপোৰখনৰ তলত এনেকুৱা পুৰণা নিউজ পেপাৰ দি লৈছিলোঁ। তাৰপিছত স্কিনখন এনেদৰে কাপোৰত জোখমতে মিলাই ল'লোঁ আৰু এয়া কালাৰ অকণমান এনেকৈ চামুচেৰে লৈ স্কিনখনৰ ওপৰত দি ল'লোঁ। আৰু এইখিনিতে কওঁ, যদি আপোনালোকে কোনোবা স্ক্ৰীন পেইণ্টিঙৰ চাদৰ মেখেলা অৰ্ডাৰ কৰিব খুজিছে তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰিব। তাৰপিছত এই ব্ৰাছডালেৰে কালাৰখিনি এনেকৈ ওপৰৰ পৰা তললৈ লৈ আহিলোঁ। স্কিনখন ধৰোঁতে কিন্তু সাৱধান হ'ব লাগিব, অকণমান দবাই ল'ব লাগিব আৰু কালাৰখিনিও ভালকৈ মিলাব লাগিব। এয়া চাওক, বহুত ধুনীয়াকৈ উঠি গ'ল। মোৰ অকণমান প্ৰব্লেম হৈছিলে প্ৰথমবাৰ, মই ভালকৈ দবোৱা নাছিলোঁ কাৰণে ভালকৈ উঠা নাছিলে। পিছত বৌয়ে ভালদৰে শিকাই দিলে আৰু এয়া ময়ো অভিজ্ঞতা ল'লোঁ। খুবেই ভাল লাগিল, একদম কম সময় লাগিল। আৰু এইখিনিতে এটা কথা কওঁ, যেতিয়া স্ক্ৰীন প্ৰিণ্টিংখিনি কৰি থাকিব অকণমান লৰালৰি কৰিলে ভাল হয়, নহ'লে স্কিনখনত যদি কালাৰবোৰ শুকাই যায় পিছত তেতিয়া ভালকৈ নুঠে। স্কিনখন লক্ষ্য কৰিলে গম পাব, স্কিনখন এখন জালৰ দৰে। সেইকাৰণে চাগে স্কিনখনৰ ফুটাবোৰ কালাৰবোৰৰ কাৰণে বন্ধ হৈ যায় আৰু সেইকাৰণে চাগে ছাপটো ভালকৈ নবহে। আৰু আমাৰ অকণমান প্ৰব্লেম হৈছিলে জেগাটোৰ বাবে, যিহেতু ভাড়া ৰুম, সেইকাৰণে অকণমান কৰিবলৈ অসুবিধা হৈছিলে। আৰু একো নাই, ধুনীয়াকৈ হৈ গ'ল চাদৰ মেখেলাযোৰ। জেগাখিনি অকণমান আহল বহল হ'লে ভাল হয়। আৰু এই চেগতে বৌকো বহুত বহুত ধন্যবাদ, বহুত ধুনীয়াকৈ শিকাই দিলে। আৰু লগতে আপোনালোকেও ভিডিঅ'টো চাই উপকৃত হ'ব বুলি আশা ৰাখিলোঁ। আৰু এয়া কাপোৰযোৰ কমপ্লিট হৈ গ'ল। দেখিবলৈতো বহুত ভাল লাগিছে বাৰু, এপাক পিন্ধি চাওঁচোন কেনেকুৱা লাগে। এয়া মই পিন্ধি ল'লোঁ। কাপোৰযোৰ অকণমান ফেঞ্চি লুকছ এটা পাবৰ বাবে মই ফুলটোৰ চাৰিওকাষে অকণ গ্লিটাৰ এড কৰি দিলোঁ, ৰেড কালাৰৰ। গোটেই কাপোৰযোৰতে মই দিব নোৱাৰিলোঁ, মোৰ ঘৰতে আছিলে গ্লিটাৰটো, শেষ হৈ গ'ল। নতুনকৈ আকৌ আনিব লাগিব, যিহে বতৰ ধৰিছে, ইমান বৰষুণ, বাহিৰলৈ ওলাই যাব পৰা নাই।
ভাবিছোঁ বতৰ যেতিয়া ভাল হ'ব তেতিয়া আকৌ এনেদৰে আনি লৈ পেলাই গোটেই কাপোৰযোৰতে দি দিম। কেনেকুৱা লাগিছে বাৰু কাপোৰযোৰ? চ' ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্টত জনাব, আৰু যদিহে ভাল লাগিছে তেতিয়াহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'। আজিলৈ এৰিছোঁ, সকলো ভালে থাকক।